নমস্কাৰ অসমবাসী ৰাইজ, মই শ্ৰী কৰ্ণনাথে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই নামৰ ভিডিঅ' এটি ল'ব আহিছোঁ, মানে ইণ্টাৰভিউ ল'ব আহিছোঁ। মই আহিছোঁ গাজবাৰীৰ ওচৰত বেবীনাথৰ ঘৰত। নমস্কাৰ। হয়, বেবীনাথক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তোমাৰ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰা। নমস্কাৰ, মোৰ নাম শ্ৰী বেবীনাথ, গাঁও লোকৰাবৰ নগৰ, ডাকঘৰ বৰটেঙালকুছি, জিলা বাক্সা। তোমাৰ নাম গোৱা মনৰ আশা আছিল নে তুমি কাৰোবাৰ কথা শুনি আৰম্ভ কৰিছা নাম গোৱা? মোৰ নাম গোৱাটো আশাই আছিল বুলি ক'ব লাগিব। সৰুৰে পৰা নে তোমাৰ গুৰু কোন আছিলে? মোৰ গুৰু ক'বলৈ গ'লে দুজনে হয়। মানে ফাৰ্ষ্ট নামৰ মোৰ পানীত গৈছিলোঁ মই, তেতিয়া মোক জেঠীমা এজনী শিকাইছিলে। যেতিয়া মই এক্টিং ল'বলগীয়া হ'ল, তেতিয়া মাননীয় শ্ৰীযুতা ৰুণুমী নাথ নাম জবাৰ দৰে পৰিচিত তেখেত। সকলোৱে চিনি পায়, তেওঁ খুব জনপ্ৰিয়। তুমি অসমৰ কোন কোন ঠাইত নাম পৰিভ্ৰমণ কৰিছা? মই অসমৰ ঠাই ক'বলৈ গ'লে বঙাইগাঁও, তাৰপিছত নলবাৰী, গোলাঘাট, তাৰপিছত নাগৰিজুলি, তেনেকৈ। আৰু ইয়াত বাহিৰে বেলেগ ওচৰত নাম পৰিভ্ৰমণ কৰিছা? ওচৰত বায়তাচাৰী, সুৰেশ্বৰ, এনেকৈ বেছি মোৰ ওচৰত নাম গোৱা নাযায়, মানে দূৰৰ ঠাই হয় আৰু। তুমি এতিয়া পঢ়ি আছা কিবা? হয়, এইবাৰ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। আৰু তুমি যেতিয়া নাম গোৱাৰ আগতে ক'ত শিকিছিলা তুমি ভালদৰে, একদম মানে ধৰি পাঠিকা আছিলা ডাইৰেক্টলি নে তুমি পালি হিচাপত কাম কৰিছিলা? মই ক্লাছ 4ৰ পৰা নামত গৈছিলোঁ। ক্লাছ 4ত মই বেলেগৰ লগত গৈছিলোঁ। তেতিয়া পাঠিকা আছিল মৌচুমী নাথ বা বিয়া হোৱাৰ পিছত আকৌ এজনী বেলেগ বা নামৰ দল খুলিলে, মই তাইৰ লগতো গ'লোঁ। যোৱাৰ পিছত ফাৰ্ষ্ট বাৰ লগত মেইন পালিত আছিলোঁ, ছাইডত বহাকৈ মানে। তেতিয়া আকৌ যাই পিনে তেতিয়া আকৌ বেলেগ নামঘৰত নাম গাব গৈছিলোঁ। যাওঁতে তেতিয়া তাৰে ৰাইজে মোক অনুৰোধ কৰিছিল মোক নাম গাবৰ কাৰণে, নাম নাগালে বিহু হ'লেও গাব গৈছিল। এতিয়া নামৰ জেগাত বিহুনো কেনেকুৱা লাগিব, সেইকাৰণে মোৰ মনত যিখিনি আছিল সেইখিনিয়ে গাইছিলোঁ। এতিয়া তুমি নিজাকে পালি মানে ধৰা পাঠিকা হৈছা, পাঠিকা হোৱাৰ পিছত কিমান বছৰ হ'ল তোমাৰ পাঠিকা হোৱাৰ পিছত? মোৰ এতিয়া 4 বছৰ ৰানিং হ'ল আৰু। 4 বছৰ ৰানিং পাঠিকা হ'ব ন? তোমাৰ নিজা কিবা নাম আছে নেকি? পাৰ্চনেল নিজে গোৱা নিজে লিখা নাম? নাই, এতিয়ালৈ সিমানখিনিলৈ যাব পৰা নাই মানে সিমানখিনি হোৱা নাই। এতিয়া বেলেগৰ নাম পৰিভ্ৰমণ কৰি আছে, যিহেতু নহ'ব আৰু। এতিয়া আমি বেবীনাথৰ পৰা এটা সৰু দিহা শুনিম, এটা দিহা গাই দিব অলপ। মোৰ মনে তুমি চিন্তা নকৰিবা, জ্যেষ্ঠজনৰ কথা তুমি শুনি যাবা, জ্যেষ্ঠজনৰ কথা তুমি শুনি যাবা, তুমি যাতে বিপদে নপৰা। প্ৰিয়ে মোৰ মনে তুমি চিন্তা নকৰিবা, মনে তুমি চিন্তা নকৰিবা। খুব ভালে, সঁচাকৈ এওঁৰ কণ্ঠটো খুব সুন্দৰ হয়। এতিয়া মোক এটা কথা কোৱা, তুমি যে নাম পৰিৱেশন কৰা, তোমাৰ ঘৰৰ সকলো মেম্বাৰে তোমাক ছাপোৰ্ট কৰিছিল নে? সকলোৱে কৰে। বিশেষকৈ বেছিকৈ তোমাক কোনে মৰম কৰে, ছাপোৰ্ট কৰে এই বিষয়ে, নামৰ বিষয়ে? এনেকুৱা মাও কৰে, দেউতাও কৰে, বা সকলোৱে সমানে আৰু। সকলো সমানে। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, বা, ভণ্টি, মই। খুব সুন্দৰ, সঁচাকৈ বহুত ভাল লাগিল। এতিয়া মই যোৱাৰ আগতে এবাৰ পৰা লাষ্ট এই দিশা শুনি যাম ধুনীয়াকৈ। তুমি লাষ্ট দিশা এটা গাই দিবা। তুমি যাবা গৈ মোক অকলশৰে এৰি থৈ, বুকু খুদা কৰি থৈ, তোমাক এৰি থাকিম কেনেকৈ, তুমি যাবা গৈ সৰুৰে পৰাই
লগে পাই থাকো মনে মই বহু আশা কৰি আজি যদি তুমি মোক যোৱা এৰি নাথাকিম জীয়াই কলো সত্য কৰি কষ্ট তুমি যাবা গৈ সঁচাকৈ এতিয়া মই বিদায় লোৱাৰ আগতে মই এওঁক এটা কথা কওঁ, তুমি একবাৰ তোমাৰ মুখৰ পৰা নাম্বাৰটো কৈ কিনে আৰু যদি ৰাইজক কিবা ক'ব বিচাৰিছা তেনেহ'লে তুমি ক'ব। মই ৰাইজৰ পৰা ইমানখিনি বিচাৰোঁ, এতিয়া যেনেকৈ মৰম ভাল পোৱা আশীৰ্বাদ সকলোখিনি দি আছে, পিছলৈ যেন এনেকেই দি থাকে আৰু নাম জগতখনত যাতে মই আৰু আকৌ জাগুৱাই যাব পাৰোঁ, তাৰ বাবে সকলো ৰাইজে যেন মোক আশীৰ্বাদ কৰে। আৰু মোৰ ফোন নাম্বাৰটো হৈছে 7086468807। ধন্যবাদ। ধন্যবাদ।